তেওঁ জানে ফৰিংবোৰৰ কথা বাটে ঘাটে ঘূৰি ফুৰা সেই ফৰিংবোৰক তেওঁ চিনি পায় হয় আজি আৰম্ভ কৰিব লৈছোঁ এটা নতুন ভিডিঅ' আপোনালোক সকলোৱে জ্ঞাত যে কালি কবি সমীৰ তাঁতী ডাঙৰীয়ালৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা এয়া আমাৰ অসমৰ সাহিত্য জগতৰ বাবে এক গৌৰৱৰ ক্ষণ এটা সুখবৰ আহিছে আৰু তেওঁৰ বিষয়ে যৎকিঞ্চিত আমি অধ্যয়ন কৰি আপোনালোকক আজি দুআষাৰ জনাবলৈ মাত্ৰ প্ৰয়াস কৰিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব 1987 চনমানত কবি সমীৰ তাঁতীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্য ভ্ৰমণ কৰাৰ উদ্দেশ্যে আগবাঢ়িছিল আৰু সেই ভ্ৰমণৰ কালছোৱাত তেওঁ বাটে পথে বিভিন্ন অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছিল আৰু এই অভিজ্ঞতাসমূহৰ আধাৰতে তেওঁ লিখিছিল ফৰিংবোৰে বাটৰ কথা জানে সময় 2024 অৰ্থাৎ কালি 18 ডিচেম্বৰ আহিল এটা ভাল খবৰ কবিতাই জগত জয় কৰা এটা খবৰ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে কবি সমীৰ তাঁতীলৈ তাৎক্ষণিকভাৱে সংবাদ মাধ্যমৰ আগত কবি সমীৰ তাঁতীয়ে প্ৰতিক্ৰিয়া দাঙি ধৰিলে স্বাভাৱিকতেই ভাল পাইছোঁ আৰু বহু পলমকৈ হ'লেও এই ভাল খবৰটো আহিল উল্লেখযোগ্য যে কবি কথাশিল্পী চিত্ৰকাৰ অনুবাদক সমীৰ তাঁতীৰ জন্ম হয় 1955 চনৰ 6 ফেব্ৰুৱাৰী তাৰিখে পিতৃ কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগৰ তাঁতী গোলাঘাটৰ মিকিৰচাং চাহ বাগিচাত জন্মগ্ৰহণ কৰা সমীৰ তাঁতীয়ে যুদ্ধভূমি কবিতা পুথিখনৰ জৰিয়তে অসমীয়া সাহিত্যৰ জগতখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে 1985 চনত প্ৰকাশিত যুদ্ধভূমিৰ কবিতা কাব্যপুথিখনৰ পাছতে পৰৱৰ্তী সময়ছোৱাত তেওঁ শোকাকুল উপত্যকা অত্যাচাৰৰ টোকাবহী অন্যহাতে আপোনাৰ সেউজীয়া উৎসৱ যাওগৈ বোলা আদি বিভিন্ন তেওঁ গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে 2021 চনত ফৰিংবোৰে বাটৰ কথা জানে কাব্যপুথিখন লিখিছিল প্ৰকাশ পাইছিল আৰু অন্যহাতে আমি যদি ক'বলৈ যাওঁ কবি সমীৰ তাঁতীৰ মুঠ বৰ্তমানলৈকে 24খন গ্ৰন্থ প্ৰকাশ পাইছে তদুপৰি কবিৰ পৰৱৰ্তী সময়ত বিগলিত প্ৰাৰ্থনা নামৰ এখন কাব্যপুথিৰ লগতে লগ পাম ক'ৰবাত এদিন নামৰ গদ্য সংকলন প্ৰকাশ পায় নিগ্ৰো কবিতাৰ সংকলন কাফ্ৰী কবিতা অনুবাদ গ্ৰন্থ জাপানী প্ৰেমৰ কবিতা আদিৰেও অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে এইগৰাকী কবিয়ে তাঁতীৰ কবিতাই নিপীড়িত জনগণৰ কথা কয় সমাজ জীৱনৰ নিৰ্মম অত্যাচাৰৰ মুখামুখি হ'ব পৰাকৈ সাহস তাঁতীৰ কবিতাৰ যোগেদি আমি পাওঁ তেওঁৰ কবিতাত মানৱতাৰ সুৰ প্ৰতিবাদ আদি থাকে আনন্দ আৰু বিষাদ কবিৰ বাবে এক বৈভৱ তেওঁ লিখিছিল য'ত আমি কোনোদিনেই নাছিলোঁ য'ত আমি কোনোদিনেই নাথাকিম তাতেই সোঁৱৰিম দুয়োকে একেলগে এয়া হৈছে কবি সমীৰ তাঁতীৰ কবিতাৰ ভাষা ইমানতে আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ আশা কৰিছোঁ সকলোৱে ভাল পালে আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম